আজি ঘৰটো আকৌ পুনৰ আৰম্ভ কৰিছোঁ। ওপৰৰ যিকেইটা ভীম মাৰিবলৈ আছিলে নহয়, পকা মই আগতে কৈছিলোঁ এটা ভিডিঅ'ত, সেইকেইটা আজিৰ পৰা ষ্টাৰ্ট দিছোঁ, আপোনালোকক দেখাইছোঁ। সেইয়া দুইটাই ওপৰত উঠি আছে একদম। এইটো ছাইডটো প্ৰথমতে মাৰি লওঁ, তাৰপিছত লাহে লাহে আৰু গোটেইকেইটা 12টা আছে ভীম, 12টা ভীমটো পকা কৰি দিব লাগে আৰু পূৰা পকা বনাব লাগে। আজি যোৱাকালিৰ পৰা মই ষ্টাৰ্ট দিম বুলি ভাবিছিলোঁ, যোৱাকালিতো নহ'লেই বাৰু। দুইটা একদম ওপৰত পূৰা উঠি আছে। আজি দুজনে কাম কৰিছে। এনেকৈ লাহে 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 কৰি থাকিম আৰু যিমান পাৰোঁ। মই কৈছোঁ নহয়, এইবাৰতো নহ'বই আৰু খৰালি দিনত হ'ব আৰু। মই আগতো কৈছোঁ মানে ঘৰটো খৰালি দিনত ল'ম আৰু আঘোণ মাহত ভাল বুলি কৈছে। আঘোণ মাহতে ল'ব লাগিব আৰু যেনে তেনে সোমাম আৰু সম্পূৰ্ণ নহ'লেও আৰু ওপৰকেইটা হৈ গ'লে তলকেইটাটো প্ৰায় হ'লেই আৰু প্ৰায় হৈছেগৈ আৰু লাগি আছে যিমান পাৰে। আজিতো অকল এইটো ভীমহে গাঁঠিব পাৰিম নেকি ৰ'দকেইটা, তো ফাৰ্মাও ফিটিং কৰিব নোৱাৰিব আজি ৰাতিপুৱা 8টা বজাৰ পৰা লাগিছে বাৰু। 8টা বজাৰ পৰা এই চাং টাং বনালোঁ। চাংকেইটা বনাওঁতেই বহুত টাইম হ'ল। আকৌ ৰ'দ কাটিব লগা, ৰ'দটো নহয়, এই জিআই সেইকেইটা কাটিলোঁ। আৰু জিআইকেইটা কাটোঁতে হেৰি হ'ল, আৰু ভাত খাওঁতে এঘণ্টামান ৰেষ্ট হ'ল। এঘণ্টা ভাত খাওঁতে ৰেষ্ট কৰিলোঁ। লাগি আছে যিমান পাৰে, যিমান পাৰোঁ আৰু যিমানলৈকে পাৰোঁ আৰু আজি কৰিম আৰু গধূলিকৈ কৰিম বুলি কৈছে সিহঁত দুটাই। গধূলিলৈকে কৰিলে আৰু এইটো ছাইডটো ৰ'দটো গাঁঠি শেষ হ'ব আৰু বাকী আৰু একো নহ'ব আজি। আৰু এনেকৈ কৰি আছে আৰু সিহঁতেও বেচাকেইটা কৰি আছে আৰু যিমান পাৰে। লাহে লাহে গৰমো হৈছে যে, গৰমৰ দিনত আৰু লাহে লাহে কৰিবই লাগিব। ৰেষ্ট লৈ যিমান পাৰে বেচাকেইটা কৰিছে। এইটো দুইটা এইফালৰ পৰাও দেখাইছোঁ ভালকৈ। এতিয়ালৈকে ৰ'দ গাঁঠিবই পৰা নাই। আজি গধূলি হৈ যাব ন মালিক? গধূলি আৰু হৈ যাব ন? গধূলিলৈকে যিমান পাৰোঁ এই বাঁহ দুডালো হেৰি কৰি দিব লাগিব যোৱা সময়ত। বাঁহ দুডাল টানি উলিয়াই দিম দেই। ইমানেই ভিডিঅ'টো, আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে আৰু শ্বেয়াৰ এটা কৰি দিব।